হয় জব মেলাত গৈ কি হ'লে মই আজি আপোনালোকক দেখুৱাম তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চাইছা এনেকুৱা এটাহে বস্তু বুজাকে নাই এইটো মানুহ নিবনুৱা আছে তাৰ মানে হেৰিটো চাইছে নেকি সংখ্যাটো এইটো চাকৰি নহয় এইবিলাক নহয় নহয় এটাও নহয় এই যিকেইটা হ'বলগীয়া আছে হৈ আছে নহয় চিনাকিকেইটাহে এইটো প্ৰতি বছৰে পাতে কিন্তু এইটো প্ৰতি বছৰে পাতে চৰকাৰে প্ৰতি বছৰে এনেই পাতে প্ৰতি বছৰে পাতে মই দি পাইছোঁ আগৰবাৰ 2000 বহুতবাৰ দিছোঁ মই ইয়াত দিছানে কি পোৱা নাই নামাতে নহয় কাগজখিনি লৈ যায় কিন্তু নামাতে এইখিনি চানা বেপাৰীক দি দিয়ে সেইখিনি দিলেও চানা বেপাৰী মানে 20 পইচা কিবা এটা পাব 20 পইচাই পাব আৰু এইটো চৰকাৰে গাফিলতি চৰকাৰৰ গাফিলতি এইটো চৰকাৰৰে গাফিলতি ইমান অপেন কৰিব নহয় সেইবিলাক কাম এতিয়া জমা দিছানে কিমানে ভিডিঅ' কৰিছে চৰকাৰে পাই যাব চৰকাৰৰ কিবা আছে লিংক মানুহ গতিকে আপোনালোকে চিৰিয়েলি এটা লাইন কৰি লওক লাইন কৰি পেলাই শৃংখলাবদ্ধভাৱে আপোনালোকৰ বায়'ডাটাবোৰ জমা দিয়ক এইটো আৰক্ষী মৰিগাঁও থানাৰ তৰফৰ পৰা আপোনালোকক জনোৱা হৈছে আপোনালোকে শৃংখলাবদ্ধটো ৰাখি শাৰী পাতি আপোনালোকে নিজৰ নিজৰ কাউণ্টাৰত আপোনালোকৰ বায়'ডাটাবোৰ ছাবমিট কৰক আমি কিবা LIC চাকৰি কৰিম নেকি মানুহ এটা মানে পোষ্ট দি কিনি ইমানখিনি মানুহ মাতিছে ন তো বেছি পোষ্ট হ'লে মানুহখিনি অলপ সুবিধা বিজ্ঞাপনটো মানে কি চৰকাৰী বুলি কৈছে গভৰ্ণমেণ্ট বুলি কৈছে বিজ্ঞাপনটো সেইটোতো ভুল কৰিছে ন সেইটো কাৰণে কাৰণ এতিয়া আপোনাৰ ইয়াতেতো আমাৰ অলৰেডি বহুতখিনি সুবিধা আছে হয় নাই সেইখিনি চাকৰিয়ে নকৰে সেইখিনি চাকৰি ইয়াতে কৰিব নেকি আৰু দুটা এটা পোষ্ট লৈ পেলাই ইমানখিনি মানুহ এনেতো মানে আমাদের খুৱাই মাৰিছে ন আমি কৈছোঁ আমাক আৰু মাৰা বোলে পুলিচক কিবা ক'ৰবাত লাঠি চালন হৈছে আমাক দিয়ক আমি মাৰিব কৰিবলৈ পাৰিম কিন্তু এইবিলাক কাম আমি কৰিবতো নোৱাৰিম ন চবেই এইবিলাক কামতো যোগ নিদিয়া হয় নাই নিবনুৱাৰ জীৱনক লৈ হেতালি খেলা হৈছে নেকি 100% হৈছে ন কিন্তু ইমান কাম বন এৰি কিনি এতিয়া এটা চাকৰিৰ কাৰণে ইমান দৌৰি কৰি আহিছে কিন্তু তাৰ ভিতৰতো এতিয়া এটা পোষ্টৰ কাৰণে ইমানখিনি মানুহ ধুমুহা কৰি মাৰিছে হয় নাই ঘৰততো আজিকালি দেখিছে ন বিহু পাইছেহি আপোনাৰ কিমান কাম বন আছে তাতো পঢ়া শুনা এৰি কিনিতো ল'ৰা ছোৱালীবিলাকতো দৌৰি কৰি আহিছে ন এইবিলাক কাম কৰিবৰ কাৰণে এটা বিজ্ঞাপনটো মানে গভৰ্ণমেণ্টৰ বুলি কৈছে বিজ্ঞাপনটো মই ইউটিউবৰ এজনে কৈছে এই চাওক কোনোবা হয়তো 500 টকা 1000 টকা ধাৰ কৰি পেলাই ইয়াত আহিছে চৰকাৰৰ এটা মিছা ললিপপ বুলি আমি আজি কৈছোঁ আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত কিমান নিবনুৱা আছে নিশ্চয় আজি আপোনালোকে গম পাব চাওক ইয়াৰে ভিৰ পূৰা ৰাস্তা কিয় হ'বও জেগা নাই ইমানেই চাকৰিৰ অভাৱ আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত চাই আহোঁ মানুহ দেখোন কাম নাই বোলে আপোনালোকে কিমান আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত নিবনুৱা ল'ৰা ছোৱালী আছে প্ৰাইভেট হয় পাৰ্মানেণ্ট চাকৰি নহয় জব মেলা প্ৰাইভেট কোনটো কোম্পানী আহিছে বোলো গৈছে
আবুল কালাম নামৰ এখন পান কাৰ্ড হেৰাই পোৱা গৈছে। প্ৰতিনিধিক উপযুক্ত প্ৰমাণ দি কাউণ্টাৰৰ পৰা লৈ যাবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। আবুল কালাম নামৰ প্ৰাৰ্থীৰ পৰা গালিয়ে দিব আকৌ কিনো দিব ইয়াত। বহুত দিনৰ মূৰত চৰকাৰে মেলা পাতিব পৰা নাছিলে, সেইবাবে আমাৰ ইয়াত মৰিগাঁও ডিষ্ট্ৰিক্টত কি কলেজ আছিলে এখন ITI কলেজত আজি পলিটেকনিকেলত যিটো কলেজ তাত মেলা পাতি দিছে। এয়া মেলা চাব আহিছোঁ আমি। মিঠাই নাপায় কিন্তু ইয়াত চাকৰিহে পায় বোলে। এই কাউণ্টাৰত ডাঙৰ ডাঙৰ মানুহ বহি আছে। ভাল কথা। জব মেলা